নমস্কাৰ, ওয়েলকাম টু মাই চেনেল। আজি আমি আলোচনা কৰিম অসমীয়া চলচ্চিত্ৰৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। প্ৰশ্ন: অসমত চলচ্চিত্ৰৰ ভেটি প্ৰতিষ্ঠা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নাম কি? এ. ইন্দ্ৰমালতী, বি. জয়মতী, চি. মনুমতী আৰু ডি. ৰূপহী। শুদ্ধ উত্তৰটো হৈছে বি. জয়মতী। প্ৰশ্ন: জয়মতী চলচ্চিত্ৰৰ পৰিচালক কোন আছিল? এ. জ্যোতিপ্ৰসাদ আগৰৱালা, বি. ভূপেন হাজৰিকা, চি. দীপেন বৰুৱা আৰু ডি. ৰোহিণী বৰুৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ. জ্যোতিপ্ৰসাদ আগৰৱালা। জয়মতী চলচ্চিত্ৰই কিমান চনত মুক্তি লাভ কৰিছিল? এ. 1932 চনত, বি. 1933 চনত, চি. 1934 চনত আৰু ডি. 1935 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি. 1935 চনত। অসমত প্ৰতিষ্ঠিত প্ৰথমটো ষ্টুডিঅ'ৰ নাম কি? এ. চিত্ৰবন, বি. A.K প্ৰডাকশ্যন, চি. জ্যোতি চিত্ৰবন আৰু ডি. এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ. চিত্ৰবন। ইন্দ্ৰমালতী ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল? এ. 1935 চনত, বি. 1939 চনত, চি. 1945 চনত আৰু ডি. 1941 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি. 1939 চনত। দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবি কি? এ. ৰামধেনু, বি. বৃষ্টি, চি. শকুন্তলা আৰু ডি. জয়মতী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি. বৃষ্টি। মনুমতী ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল? এ. 1946 চনত, বি. 1940 চনত, চি. 1941 চনত আৰু ডি. 1955 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি. 1941 চনত। চিৰাজ ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল? এ. 1945 চনত, বি. 1946 চনত, চি. 1947 চনত আৰু ডি. 1948 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি. 1948 চনত। সতী বেউলা ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল? এ. 1941 চনত, বি. 1943 চনত, চি. 1945 চনত আৰু ডি. 1948 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি. 1948 চনত। অস্কাৰৰ মনোনয়নৰ বাবে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া ছবি কি? এ. ভিলেজ ৰকষ্টাৰ, বি. আমিষ, চি. অদ্যাৰ্য আৰু ডি. ৰামধেনু। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ. ভিলেজ ৰকষ্টাৰ্ছ। নিমিলা অংক ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? এ. 1954 চনত, বি. 1955 চনত, চি. 1957 চনত আৰু ডি. 1960 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি. 1955 চনত। এৰাবাটৰ সুৰ ছবিখনৰ পৰিচালক কোন আছিল? এ. ফণী শৰ্মা, বি. ড ভূপেন হাজৰিকা, চি. লক্ষ্যধৰ চৌধুৰী আৰু ডি. সুনীল গাংগুলী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি. ড ভূপেন হাজৰিকা। প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? এ. ভাইটি, বি. শকুন্তলা, চি. জয়মতী আৰু ডি. ভাগ্য। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ. ভাইটি। হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম কি? এ. মৰীচিকা, বি. বৃষ্টি, চি. ভাগ্য আৰু ডি. অগ্নিস্নান। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি. ভাগ্য। বিদেশত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি? এ. অগ্নিস্নান, বি. ভাগ্য, চি. অবুজ বেদনা আৰু ডি. পুবেৰুণ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি. পুবেৰুণ। প্ৰথমখন অসমীয়া শিশু চলচ্চিত্ৰই কিমান চনত মুক্তি লাভ কৰিছিল? এ. 1991 চনত, বি. 1992 চনত, চি. 1993 চনত আৰু ডি. 1994 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি. 1993 চনত। সাগৰলৈ বহুদূৰ ছবিখনৰ পৰিচালক কোন আছিল? এ. নিপু বৰুৱা, বি. জয় বৰুৱা, চি. সত্যপ্ৰসাদ বৰুৱা আৰু ডি. জাহ্নু বৰুৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি. জাহ্নু বৰুৱা। দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথমখন অসমীয়া ছবি কি আছিল? এ. নয়নমণি, বি. বৃষ্টি, চি. অবুজ বেদনা আৰু ডি. ৰঙা পুলিচ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি. বৃষ্টি। ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালকৰ নাম কি? এ. জাহ্নু বৰুৱা, বি. ড ভূপেন হাজৰিকা, চি. ব্ৰজেন বৰুৱা আৰু ডি. নিপু বৰুৱা।
শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নিপ বৰুৱা।